আপুনি খুব সোনকালে ওজন কমাব বিচাৰে নেকি খুব সোনকালে আপোনাৰ শৰীৰটো টোন কৰিব ষ্ট্ৰেংথেন কৰিব বিচাৰে নেকি যদি হয় তেনেহলে মোৰ সৈতে 3 সপ্তাহৰ চেলেঞ্জ গ্ৰহণ কৰক হাই মই তুলুমণি বৰগোহাঁই মই এগৰাকী যোগা আৰু মেডিটেশ্যনৰ প্ৰেক্টিশ্যনাৰ আৰু মই ভাবোঁ মোৰ বয়সে আপোনাক সদায় মটিভেট কৰিব হয় মই 42 বছৰীয়া আৰু এটা 15 বছৰীয়া ল'ৰাৰ মা আজি আমি কিছুমান প্লেংক এক্সাৰচাইজেছ কৰিম এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেল সাবস্ক্ৰাইব কৰক নটিফিকেশ্যন বেলত ক্লিক কৰক এই এক্সাৰচাইজসমূহ কৰিবৰ বাবে কোনো ধৰণৰ বস্তুৰ দৰকাৰ নহয় জাষ্ট grab your mat and let's get started হাই প্লেংক অৱস্থান গ্ৰহণ কৰক শৰীৰটো পোন কৰি ৰাখিব মেৰুদণ্ড তললৈ হাউলিবলৈ নিদিব অথবা এনেদৰে ওপৰলৈ উঠাই নাৰাখিব এতিয়া যিকোনো এটা ভৰি ভাঙি আঁঠু কিলাকুটিৰ ওচৰলৈ আনক আৰু পিছত আনটো ভৰি আঁঠু কিলাকুটিৰ ওচৰলৈ নিবলৈ যত্ন কৰক ঠিক এনেদৰে আমি ইটোৰ পিছত সিটো ভৰিয়ে এক্সাৰচাইজ আৰম্ভ কৰিম যদি আপোনাৰ ভাগৰ লাগে তেনেহ'লে প্ৰয়োজন অনুসৰি জিৰণি লৈ ল'ব পাৰে এতিয়া আমি আকৌ হাই প্লেংক অৱস্থান গ্ৰহণ কৰিম আৰু এখন হাত দাঙি আনখন হাতৰ বাহু স্পৰ্শ কৰিম ঠিক এনেদৰে মই দেখুৱাই দিয়াৰ দৰে আপোনালোকে কৰিবলৈ যত্ন কৰক শৰীৰটো পোন কৰি ৰাখিব উশাহ বন্ধ কৰি কেতিয়াও নাৰাখিব স্বাভাৱিকভাৱে উশাহ নিশাহ লৈ থাকিব পাপি পজলৈ আহক ৰিলেক্স কৰক এতিয়া আমি এলবো প্লেংক পজিশ্যন ল'ম শৰীৰটো পোন কৰি ৰাখিব আৰু এতিয়া মই কৰাৰ দৰে আপুনিও কৰিবলৈ যত্ন কৰক আকৌ পাপি পজৰ অৱস্থান গ্ৰহণ কৰক এলবো প্লেংক পজিশ্যন লওক আৰু টুইষ্ট কৰক এনেদৰে সাইড টু সাইড টুইষ্ট কৰক পাপি পজলৈ আহক এতিয়া আমি সাইড প্লেংক কৰিম এনেদৰে শৰীৰটো ওপৰলৈ তোলক শৰীৰটো সিধা ৰাখিব আৰু মই কৰাৰ দৰে আপোনালোকে কৰিবলৈ যত্ন কৰক উশাহ নিশাহ লৈ থাকিব প্লেংক এক্সাৰচাইজে আমাৰ শৰীৰৰ বহুতো মাচুলত কাম কৰে আমাৰ কোৰ আমাৰ ভৰিৰ মাচুলসমূহ আমাৰ বেক মাচুলবিলাক শোল্ডাৰ আদি বহুতো মাচুলত কাম কৰে আৰু আপোনাৰ শৰীৰটো খুব সোনকালে সুন্দৰ কৰি তোলাত সহায় কৰে আপুনি যদি নিয়মিত প্লেংক এক্সাৰচাইজ কৰে আপুনি খুব সোনকালে এটা সুন্দৰ সুগঠিত শৰীৰ পাব পাৰে আৰু মেদবহুলতাৰ পৰাও ৰক্ষা পাব পাৰে এনেদৰে অকণমান সময় আপুনি জিৰণি লোৱাৰ পিছত পুনৰ আকৌ এবাৰ এই এক্সাৰচাইজকেইটা কৰিব
তেতিয়া আপুনি ভাল ৰিজাল্ট পাব আৰু মনত ৰাখিব সকলো মানুহেই একক আৰু অনন্য সেয়ে প্ৰথমে নিজকে ভাল পাবলৈ শিকক আৰু সেই ভাল পোৱা সকলোলৈকে বিলাই দিবলৈ যত্ন কৰক